বহুত দিন হৈ গল গেট ৰেডি উইথ মি ভিডিঅ' বনোৱা নাই আজি ভাবিছো তাকে বনাও নমস্কাৰ সকলোকে মোৰ গেট ৰেডি উইথ মি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো হৰুৰে পৰা শুনি আছো যে কলা মানুহে ৰঙা কাপোৰ পিন্ধিলে আৰু বেছি কলা কলা লাগে সেই কাৰণে ৰঙা বেছি পিন্ধিয়ে নাপালো মোক হয়তো কেমেৰাত বগা দেখিছে আপোনালোকে কাৰণ মই খিৰিকীৰ ওচৰত ৰেকৰ্ড কৰি আছো আৰু পোহৰটো বৰ ধুনিয়াকৈ পৰিছে কিন্তু যিসকলে মোক ৰিয়েলত দেখিছে তেওঁলোকে জানে মোৰ গাৰ ৰং কেনেকুৱা আৰু কেমেৰাত অলপ বেলেগ লাগেই দিয়কচোন আৰু আজিৰ কাপোৰযোৰ মই উপহাৰ হিচাপে পাইছিলো শিক্ষক দিৱসৰ দিনা ইমান ধুনিয়া লাগিছে কাপোৰযোৰ নিপিন্ধাকৈ কেনেকৈ থাকো আৰু কাপোৰযোৰৰ লগত ৰঙা কালাৰৰ ব্লাউজটোহে বেছি মিলিব যদিও হালধীয়া আছে সেই কাৰণে ভাবিলো নাই কলা লাগিলেও লাগক মই এনেকৈ পিন্ধি যাম বেলেগৰ ভাল লাগিলেও লাগিব নালাগিলেও নাই মই নিজে ধুনিয়া দেখিলে হল আৰু আজি স্কুল যোৱাৰ পিছত ষ্টুডেন্টবোৰে ইমান ধুনিয়া কমপ্লিমেন্ট দিছে মেম ইমান ধুনিয়া লাগিছে আৰু শুনি ভালেই লাগিছে আৰু কাৰণো বেয়া লাগে কমপ্লিমেন্ট শুনি হয় নে নহয় আৰু মানে ডাঙৰবোৰেটো কৈছেই লগতে কণমানি কেটাও কৈছে যে মেম আজি বহুত ধুনিয়া লাগিছে আৰু শুনি বৰ ভাল লাগিছে পিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন দেই আজিলৈ আহিছো আশা কৰিছো চাই ভাল পালে বা